হে ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আমি এতিয়া গৈ আছোঁ মাজুলী লখিমপুৰ সংযোগী দলংখনৰ অগ্ৰগতি চাবলৈ। আহক তেতিয়াহ'লে মোৰ লগতে আপোনালোকেও দলংখন নিচেই কাষৰ পৰা চাব আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু ভাল পালে প্লিজ শেষলৈকে ভিডিঅ'টো চাব। আৰু এয়া আমি পালোহি দলংখন বনাই থকা ঠাইখিনি। এয়া আমি মাজুলী ফালৰ চেলেকঘাটেৰে নামি গৈছোঁ। আমি দলংখনৰ এইটো মূৰৰ কাম কিমানখিনি আগবাঢ়িছে চাবলৈ চেষ্টা কৰোঁ, লগতে আপোনালোককো দেখুৱাওঁ। আগৰ পৰা ইয়াত এখন বাঁহৰ কিবা দলং বনাই দিছিলে নহয়, এতিয়া সেই বাঁহৰ দলংটো নাই, সেইখিনি বনাই দিছে। দেখা পালোঁ দলংখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু চাগে খুব কম দিনৰ ভিতৰতে দলংখন ৰাইজৰ বাবে মুকলি কৰি দিব। এখন যে একদম বনি থকা পৰা আমি চাইছিলোঁ নহয় ন, এখন চাইছোঁ মোবাইলটো হয়। এই যে আপোনালোকে সৰুকৈ নদীখন দেখিছে, এইখনেই হ'ল সোৱণশিৰি নদীৰ পৰা ফালি অহা এটা সুঁতি, যিটো খেৰকুটি সুঁতি বুলি কোৱা হয়। ধুলাগুৰি ঘাট সংযোগী লখিমপুৰলৈ যাব। ঠিক আছে। আছে অকণমান এনেই উঠি আহোঁ, বেয়া নাপাব, আহি চাম দেই। তেতিয়া আমি গাড়ী পৰা নামিব পাৰিম ন? তেতিয়াই নামিম। সিহঁতে মানে সেইটো বনাই থোৱাৰ কাৰণে সেই পইচাটো লাগে। পৰিৱেশটো সম্পূৰ্ণ বেলেগ কিন্তু বহুত ধুনীয়া। আৰু ইয়াৰ ৰাইট চাইডে বহুতেই বগৰী গছ আছিলে। মই জীৱনত ইমান বগৰী গছ দেখাই নাছিলোঁ, তাৰো মই ভিডিঅ' কৰি আনিছিলোঁ, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তাৰপৰা এনেকে ডাঙৰ ডাঙৰ তাৰে বান্ধি দিছে। ডাঙৰ ডাঙৰ জালনা তাঁৰ। আমি এইখিনিলৈকে আহি গাড়ীৰ পৰা নামি দিলোঁ। পানী পেলাই পেলাই থৈছে যে সেইকাৰণে ধূলি নাই ন? ধূলি নাই, সিহঁতে সেইটো কি কয়, নিজৰ কাম কৰিবলৈও দিগদাৰ হ'ব ন। পানী যাবলৈ সেই দোকানলৈকে চাই আহিলে হৈ যাব। আমি এখন এইবছৰ হৈ যাব। ফ্ৰেণ্ডছ, মই বহুত হেঁপাহ আৰু আশা কৰি গৈ আছিলোঁ দলঙৰ মূল ভাগ দেখিবলৈ পাম, দলঙৰ ওপৰত উঠিব পাৰিম, কিন্তু আমি যাবলৈ নাপালোঁ। দুখিত, আপোনালোককো দলঙৰ ওপৰ ভাগ ভিডিঅ'ত দেখাব পৰা নগ'ল, পিছলৈ দেখাবলৈ চেষ্টা কৰিম। দলঙৰ আনটো মূৰ অৰ্থাৎ লখিমপুৰ ধূনাগুৰি ঘাটৰ সোৱণশিৰি নদীৰ ফালেও দলঙৰ কাম দ্ৰুতগতিত চলি আছে বুলি স্থানীয় লোকৰ মুখৰ পৰা জনা গ'ল। এয়া কনষ্ট্ৰাকশ্যন চলি থকাৰ জেগাৰ পৰা আপোনালোকৰ ভিডিঅ' কৰিছোঁ। ফ্ৰেণ্ডছ, ময়ো সুবিধা পাই দলংখনৰ অগ্ৰগতি চাই আহিলোঁ আৰু আশা কৰিছোঁ দলংখন অতি সোনকালে ৰাইজৰ বাবে যেন মুকলি কৰি দিয়ে। এই দলংখন সম্পূৰ্ণ হৈ গ'লে মাজুলীবাসীৰ বাবে খুব সুবিধা হ'ব। এই দলংখনৰ সম্পূৰ্ণতাই হ'ল বিশেষকৈ মাজুলীৰ সামগ্ৰিক উন্নয়ন।
ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ আৰু মোৰ এই সৰু চেনেলটো আপোনালোকে আগুৱাই যাবলৈ সহায় কৰিব সেইবাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু ভাল ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াম বুলি প্ৰতিশ্ৰুতি দিলোঁ আজিলৈ আহিছোঁ থেংক ইউ